Hi friends, মই ৰাতুল আপোনালোকক টিকটক এছামলৈ স্বাগতম জনাইছো। হয়, আজি আমি কথা পাতিম আইপিএলৰ বিষয়ে। আইপিএল হ'ল ভাৰতবৰ্ষৰ আটাইতকৈ মনোৰঞ্জন খেল আৰু এই খেলখন চাবৰ কাৰণে এপ্ৰিল মাহলৈকে সকলোৱে বাট চাই ৰৈ থাকে। আইপিএল যে অকল ভাৰতৰ মানুহে চায় সেইটো নহয়, আইপিএল ভাৰতৰ বাহিৰতো তাৰ জনপ্ৰিয়তা বহুত বেছি। আপোনালোকে জানেনে আইপিএলৰ জন্ম কেনেকৈ হৈছিল? আইপিএলৰ আগতে 2007ত জি এণ্টাৰটেইনমেণ্ট এণ্টাৰপ্ৰাইজে এটা লীগ খুলিছিল আৰু সেই লীগটো হ'ল ICL। তাৰ পিছত BCCIয়ে ICLৰ জনপ্ৰিয়তা দেখি তেওঁলোকে এটা নতুন নামেৰে নতুন লীগ এটা গঠন কৰিলে আৰু এই লীগটোৰ নাম হ'ল IPL। আৰু এই IPLত 8টাকৈ টিম জইন কৰিলে আৰু এই 8টা টিমৰ অ'নাৰবোৰে 2008 চনৰ 24 জানুৱাৰী তাৰিখে প্লেয়াৰ্ছবোৰক এগ্ৰিমেণ্ট কৰিলে আৰু সেই অ'নাৰবোৰে চহৰৰ নাম অনুযায়ী টিমবোৰৰ নাম চিলেকশ্যন কৰে আৰু সেই টিমবোৰ হ'ল বেংগালোৰ, চেন্নাই, দিল্লী, হায়দৰাবাদ, জয়পুৰ, কলকাতা, মহালি এণ্ড মুম্বাই। আৰু এই টিমবোৰ প্ৰস্তুত হোৱাৰ পিছত প্ৰথমটো ছিজন 2008 চনৰ 18 এপ্ৰিল তাৰিখে খেল আৰম্ভ কৰা হয় আৰু এই ছিজনটোৱে বহুতো ছাকচেছ আৰু জনপ্ৰিয়তা লাভ কৰে। লগতে এই ছিজনটোত কিংছ 11 পাঞ্জাৱৰ হৈ শ্বন মাৰ্চে 616 ৰান কৰি অৰেঞ্জ কেপ লাভ কৰে আৰু ৰাজস্থান ৰয়েলছৰ হৈ সোহেল তানবীৰে 22টা উইকেট লৈ পাৰ্পল কেপ লাভ কৰে। নেক্সট 2009 চনত ডেকেন চাৰ্জাৰে ৰয়েল চেলেঞ্জাৰ বাংগালোৰৰ বিৰুদ্ধে 6 ৰানত জয়লাভ কৰে। লগতে CSKৰ হৈ মেথু হেডেনে 572 ৰান কৰি অৰেঞ্জ কেপ লাভ কৰে আৰু DCৰ হৈ RP সিঙে 23 উইকেট লৈ পাৰ্পল কেপ লাভ কৰে। নেক্সট ইয়াৰ 2010 চনত চেন্নাই ছুপাৰ কিংছে মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে 22 ৰানত জয় লাভ কৰে। লগতে শচীন তেণ্ডুলকাৰে 618 ৰান কৰি অৰেঞ্জ কেপ লাভ কৰে আৰু প্ৰজ্ঞান ওজাই 21টা উইকেট লৈ পাৰ্পল কেপ লাভ কৰে। নেক্সট 2011 চনত আকৌ চেন্নাই ছুপাৰ কিংছে ৰয়েল চেলেঞ্জাৰ বাংগালোৰৰ বিৰুদ্ধে 58 ৰানত জয়লাভ কৰে। লগতে এই ছিজনটোত ক্ৰিছ গেইলে RCBৰ হৈ 608 ৰান কৰি অৰেঞ্জ কেপ লাভ কৰে আৰু লাচিত মালিংগাই MIৰ হৈ 28টা উইকেট লৈ পাৰ্পল কেপ লাভ কৰে। নেক্সট 2012 চনত কলকাতা নাইট ৰাইডাৰ্ছে চেন্নাই ছুপাৰ কিঙৰ বিৰুদ্ধে 5 উইকেটত জয়লাভ কৰে। লগতে পুনৰ RCBৰ হৈ ক্ৰিছ গেইলে 733 ৰান কৰি অৰেঞ্জ কেপ লাভ কৰে আৰু মৰ্ণি মৰ্কেলে DDৰ হৈ 25 উইকেট লৈ পাৰ্পল কেপ লাভ কৰে। নেক্সট 2013 চনত মুম্বাই ইণ্ডিয়ানছে চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে 23 ৰানত জয়লাভ কৰে। লগতে মাইকেল হাছিয়ে CSKৰ হৈ 733 ৰান কৰি অৰেঞ্জ কেপ লাভ কৰে আৰু ডুৱেইন ব্ৰেভোৱে CSKৰ হৈ 32টা উইকেট লৈ পাৰ্পল কেপ লাভ কৰে। নেক্সট 2014 চনত কলকাতা নাইট ৰাইডাৰ্ছে কিংছ 11 পাঞ্জাৱৰ বিৰুদ্ধে 3টা উইকেটত জয়লাভ কৰে। লগতে ৰবিন উত্থাপা KKRৰ হৈ 660 ৰান কৰি অৰেঞ্জ কেপ লাভ কৰে আৰু মোহিত শৰ্মাই CSKৰ হৈ 23টা উইকেট লৈ পাৰ্পল কেপ লাভ কৰে। নেক্সট 2015 চনত মুম্বাই ইণ্ডিয়ানছে চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে 41 ৰানত জয়লাভ কৰে। লগতে ডেভিড ৱাৰ্নাৰে SRHৰ হৈ 562 ৰান কৰি অৰেঞ্জ কেপ লাভ কৰে। ডুৱেইন ব্ৰেভোৱে CSKৰ হৈ 26টা উইকেট লৈ পাৰ্পল কেপ লাভ কৰে। নেক্সট 2016 চনত ছানৰাইজাৰ্ছ হায়দৰাবাদে ৰয়েল চেলেঞ্জাৰ বেংগালোৰৰ বিৰুদ্ধে 8 ৰানত জয়লাভ কৰে। লগতে বিৰাট কোহলি RCBৰ হৈ 973 ৰান কৰি অৰেঞ্জ কেপ লাভ কৰে আৰু ভুৱনেশ্বৰ কুমাৰে SRHৰ হৈ 23টা উইকেট লৈ পাৰ্পল কেপ লাভ কৰে। লাষ্ট 2017 চনত মুম্বাই ইণ্ডিয়ানছে ৰাইজিং পুনে ছুপাৰ জায়েণ্টৰ বিৰুদ্ধে 1 ৰানত জয়লাভ কৰে। লগতে ডেভিড ৱাৰ্নাৰে SRHৰ হৈ 641 ৰান কৰি অৰেঞ্জ কেপ লাভ কৰে আৰু ভুৱনেশ্বৰ কুমাৰে SRHৰ হৈ 26টা উইকেট লৈ পাৰ্পল কেপ লাভ কৰে। সো এই ভিডিঅ'টোৰ জৰিয়তে আপোনাক IPL হিষ্ট্ৰীৰ বিষয়ে কিছু তথ্য দিবলৈ সক্ষম হৈছোঁ বুলি আশা কৰিছোঁ আৰু লগতে 2018 চনত হ'ব লগা IPLৰ তথ্যৰ বিষয়ে জানিবৰ কাৰণে
আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু লগতে লাইক কৰিব আৰু প্লিজ শ্বেয়াৰ কৰিব কাৰণ নতুন চেনেল যিহেতুকে আপোনালোকৰ সহযোগিতাই আমাক বহুখিনি সহায় কৰিব। Thank you for watching this video. Have a nice day.